সকলো মানুহে ভাল ব্যৱহাৰৰ যোগ্য নহয়। যোনে যেনেকুৱা তাৰ লগত ঠিক তেনেদৰে ব্যৱহাৰ কৰাটোৱে উচিত। এইটো কোনো অসভ্যালি নহয়, এইটো হৈছে প্ৰয়োজনীয়তা। বেলেগ কাৰোবাৰ হাতত তোমাৰ জীৱনৰ সুখখিনি আমানত নিদিবা, কিয়নো সেইজন হেৰাই গ'লে তুমি তোমাৰ সুখখিনি কোনোদিনো ঘূৰাই নোপোৱা। কিছুমান মানুহৰ ভাগ্য ইমানেই বেয়া যে তেওঁলোকে অধিক ভাল পোৱাৰ পিছতো কেৱল অৱহেলা আৰু কষ্ট পায়। জীৱনটো কি তুমি বুজি পাবলৈ হ'লে এই তিনিটা জেগাত গৈ তুমি এবাৰ হ'লেও ঘূৰি আহিবা। 1 নম্বৰ হৈছে হস্পিটেল, 2 নম্বৰ হৈছে জেলখানা আৰু 3 নম্বৰ হৈছে কবৰস্থান। হস্পিটেলত গ'লে আপুনি বুজিব পাৰিব যে অকল সুস্থতাৰ বাহিৰে বেলেগ একোৱেই সুন্দৰ নহয়। আৰু জেলখানাত আপুনি দেখা পাব যে স্বাধীনতাই হৈছে সকলোতকৈ মূল্যৱান বস্তু। আৰু কবৰস্থানত গ'লে আপুনি বুজি পাব যে এই জীৱনৰ কোনো মূল্যই নাই। আজি আমি যোন মাটিৰে খোজকাঢ়ি আছোঁ, অহাকালি সেই মাটিয়ে হ'ব আমাৰ আপোন ঘৰ। আজিকালি মানুহৰ ওচৰত সকলোবোৰেই আছে, কেৱল নথকা বস্তুটোৱে হৈছে মানুহৰ মনুষ্যত্ব। মানুহে ঘৰ সলনি কৰে, সম্পৰ্ক সলনি কৰে, আনকি বন্ধুত্বও সলনি কৰে, কিন্তু তথাপিও সিহঁতৰ সমস্যা শেষ নহয়, কাৰণ সিহঁতে কেতিয়াও নিজক সলনি কৰিব নোৱাৰে। মাৰ সৰু এটা পেটত সন্তানৰ বাবে 10 মাহ 10 দিন জেগা হ'লেও সেই সন্তানৰ ওচৰত ইমান ডাঙৰ ঘৰ থকা স্বত্বেও মাৰ বাবে অকণমান জেগা নহয়। মা বাবা হৈছে এনেকুৱা, যাক বৃদ্ধাশ্ৰমত থৈ আহোঁতেও উভতি আহোঁতে সেই আশ্ৰমৰ গেটলৈকে ওলাই আহি কয়, বোপাই গাড়ীখন লাহে লাহে চলাবি আৰু সাৱধানে যাবি। মা হৈছে এনেকুৱাই। দোৱা কৰোঁ দুহাত তুলি আল্লাহ পাক ৰাব্বুল আলামিনৰ ওচৰত সকলো মা বাবাকে তেওঁ সুস্থ ৰাখক। মানুহৰ অহংকাৰে বুজাই দিয়ে টকা কিমান আছে, মানুহৰ অহংকাৰে বুজাই দিয়ে, সংস্কাৰে বুজাই দিয়ে যে পৰিয়ালটো কেনেকুৱা, মুখৰ ব্যৱহাৰে বুজাই দিয়ে যে মানুহজন কেনেকুৱা, আৰু তৰ্কই বুজাই দিয়ে যে জ্ঞান কিমানখিনি আছে।